মানে বন্ধুসকল আমাৰ মানে বহুত বেয়া হৈ গ'ল। মানে আমি গৈছিলোঁ ব্লগ বনাবলৈ, কিন্তু ব্লগটো আমাৰ মানে বৰষুণ দি দিলে। তাৰপিছত বৰষুণত যেনেকৈ হ'লেও ব্লগটো বনাই আহিছোঁ, ভিডিঅ' অকণমান কৰি আহিছোঁ। আপোনাৰ প্লিজ ভিডিঅ'টো শেষলৈকে চাব। বহুত আমনি লাগিছে। পিছত মই এনেই বহি নাছিল, লগৰকেইটাই ফোন কৰিলে মানে। পিছত কৈছে ব'ল বোলে পাহাৰ যাওঁ। পিছত মই ক'লোঁ হ'ব দে ব'ল বুলি। তাৰপিছত এতিয়া সেই লগৰকেইটা আহি আছে, যাওঁ এখন সেইকণে পাহাৰ যোৱা সেইকণে অকণ ব্লগ বনাই দিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক এটা কৰি দিব। তো বন্ধুসকল ইতিমধ্যে মই ৰেডি হৈ ল'লোঁ, কাপোৰ এটা পিন্ধিলোঁ, মানে চোলা এটা পিন্ধিলোঁ আৰু লং পেণ্ট এটা পিন্ধিলোঁ। তাৰপিছত ওলাই যাওঁ, লগৰকেইটা আহিব এতিয়া। অকণমান টাইম ৰখি লওঁ, আহিব এতিয়া আছে আমাৰ লগৰকেইটা আহি গৈছে। বন্ধুসকল কেনেকুৱা খবৰ খাতি, কেনেকুৱা তোমালোকৰ? ভালেই ভালেই। তোমাৰ খবৰ খাতি? ব'লা তো এতিয়া মই উঠি লওঁ স্কুটিত। কৃষ্ণ উঠি ল'লোঁ, ব'লা ব'লা যাওঁ এতিয়া আমি বিন্দাছ পাহাৰ। তো বন্ধুসকল এইটো আমাৰ ধেমাজি ষ্টেচন। আমাৰ ধেমাজি ষ্টেচন এতিয়া আমি আহি পাচালি পাই গ'লোহি। আপোনাৰ লিখি পাইছে এইটো হ'ল পাচালি বজাৰ। আমাৰ ড্ৰাইভাৰ হেভি ড্ৰাইভাৰ। আমি আহি 100 বজাৰ পালোহি। এতিয়া আমাৰ বিকাশে ইয়াত দোকানৰ পৰা কিবা কিনিব বুলি কৈছে। বিকাশ কিবা কিনিবা তুমি? যা খাবি যি কিন সেইটোৱে খাম ন। চা চকুটো চাওঁ চকুটো চাওঁ। স্কুটি চলাই চকুবোৰ ৰঙা গ'ল, তোৰ ৰঙা গ'ল বে। বিকাশে এতিয়া দোকানৰ পৰা কিবা কিনিছে। বন্ধুসকল এতিয়া আমি ইয়াত এই তেলৰ বটল ল'লোঁ 1 লিটাৰ ন। এতিয়া আমি 1 লিটাৰ তেলৰ বটল ল'লোঁ, চিপছ ল'লোঁ 5 পেকেট হৈ গ'ল। এতিয়া আমি যাব ওলাইছোঁ, কিন্তু যাব লাগিব পাহাৰ। দেখিব পাইছে নাইচ নাইচ নাইচ। এই কিবা শিলগুটি লাগি আছে। আমি পাহাৰৰ ৰাস্তা পাই গ'লোঁ এতিয়া। পাহাৰ
দেই ভালকে চলাবি দেই ব'লা বন্ধুসকল আমাৰ বহুত বেয়া আগত বৰষুণ দি দিলে বন্ধুসকল বহুত বেয়া আগত আপোনাৰ বৰষুণ দি দিলে বন্ধুসকল এতিয়া মানে পুৰা বৰষুণ দি দিলে চাহ পাই পিনে বৰষুণ পৰি আছে পুৰা বৰষুণ দি আছে এতিয়া আমি ভঙাচিঙা ঘৰখনে আমি এটা ভঙাচিঙা ঘৰখন ৰখি আছো চাই গোটেই ভঙাচিঙা ঘৰখনে আমি ৰখিলোঁ আমি চিন্তা বৰষুণত আমি ইয়াত স্কুটি চব পাগলী আছে লাহে মানুহ আছেগে চব চিনাকি মানুহ আহি গৈছে বৰষুণত বন্ধুৱাত দেখিব পাইছে আমাৰ এইকেইটা আকৌ আহি আছে এতিয়া বৰষুণত টিকি তোমাৰ বৰষুণত তুমি কেনেকুৱা ফিলিংছ হ'ল বৰষুণ দিয়াৰ কাৰণে একদম মজা লাগিছে একদম বৰষুণ দিয়াৰ কাৰণে মজা লাগিছে নে আমাৰ আকৌ বেয়াহে লাগিছে আমাৰ বেয়াহে লাগিছে আকৌ বৰষুণ দিছে এতিয়া কি বৰষুণ দিয়া আমি বৰষুণটো এবাৰ দিয়ে আকৌ দিলে আকৌ বৰষুণ দিলে আমি ঘৰৰ পৰা ওলাই আহোঁতে কি মজা ৰ'দ দি আছিলে এতিয়া আকৌ চাক বন্ধু হ'ল কেনেকৈ বৰষুণ দি দিছে এৰিছে আমাৰ লগত চাবলৈ স্কুল চাব ৰেডি হৈছে তেনু ভাই সেই দুটা বহিছে মোক বহিব টকা পালোঁ লগত চাবলৈ স্কুল চলাইছে কপি আছে জীয়াদা নদী পৰা পালোহি ইয়াত আমি ৰখি আছো ব'লা তেনো কিবা কবা আহি ইয়াত বৰষুণত তিতি গৈ আছো গাইছ টিপ লাগে মোৰ তো গাইছ আমি আহি নদীৰ পৰা পালোহি এইপিনে চাই নদী কেনেকৈ সোঁত বৈ আছে তো বন্ধুসকল এতিয়া আমি আহি গ'লো পাহাৰ এডোখৰত মানে এতিয়া মাথাউৰিৰ ওপৰত উঠিলো চাই আপোনালোকে চাৰিওফালে বগৰী গছ এইপিনে এইকেইটা বহি আছে চাৰিওফালে বগৰী গছ অকল চাৰিওফালে বগৰী গছ বৰষুণত তিতি গ'লো পুৰা চাক গোটেই তিতিলে মানে 2:50 ইয়াত আহি পালোঁ চাৰিদিনা হ'ল অকণমান বহিলোঁ বৰষুণত অকণমান ৰখিলোঁ এতিয়া একেবাৰে বৰষুণ আহিলে মানে এটোপাল দুডাল পৰি আছে এতিয়া আমি ঘৰত গৈছোঁ চিধা নদী বৰষুণ পৰা আহিলে সেইপিনে চাক মাছ মাৰি আছে দাদা এটাই সেইপিনে দেখিছেনে মাছ মাৰি আছে এইপিনে আমাৰ স্কুটি ষ্টাৰ্ট দিলে গৈ থাকোঁ আমি ধৰক আছোঁ ওপৰত এতিয়া ট্ৰেইনত নামি আছে এতিয়া মই নামি যাওঁ তাৰপিছত আমি গৈ আছোঁ ঘৰত চিধা অ' মাই গড পৰিলো আহি পালো তলত সেই ওপৰত আছিলো আমি কাপোৰ ওলাইছে জিৰ' কাণ পাইছে আমাৰ বিকাশে জিৰ' কাণ চকুটো পাই গ'ল পাৰিছা তুমি পাৰিছা ভিউ আমি বৰষুণত তিতি অলপ ব্লগ বনাইছো চকু কিবা কবা মই একো নকওঁ গজব বেজতি একো নকওঁ এতিয়া আমি পাহাৰৰ পৰা আহি এতিয়া হোটেলখনত সোমালো এতিয়া আমি ইয়াত গোটেইকেইটা ঘুগুনি চিঙৰা আৰু বৰ ক্ৰীমত মাৰি আছো আমাৰ কিৰণ এইবিলাক বিকাশ এইবিলাক টেনু এইটো মোৰ চিঙৰা এইটো চকু আমি এইটো মোৰ ঘুগুনি বন আৰু চিঙৰা এতিয়া পুৰা দবাঙাও ঘৰত আহি পালোঁ আহি পিনে কাপোৰ কানি সলাই ল'লোঁ তাৰপিছত যদি আপোনালোকে ভিডিঅ'টো চাই পিনে অকণমান হ'লেও ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব বিকাশ বাই বাই গাইজ বাই বাই